এই গতিকে পাব্লিকে আজি যে ইউপিপিএল দলৰ যিটো চৰকাৰ এই চৰকাৰৰ প্ৰতি এখেতসকলে মানে যিটো মানে ভাল পোৱা সেইটো নাইকিয়া হৈ গৈছে আৰু ইয়াৰ কাৰণে আজি বহুত ইউপিপিএল দলৰ কৰ্মকৰ্তাসকলে যোগাযোগ কৰি আছে ৰাইজক যিটো প্ৰতিশ্ৰুতি দিছিলে ঘৰে ঘৰে চাকৰি দিয়া ৭৫,০০০ টকা দিয়া বিভিন্ন অনেক কথা দিছিলে প্ৰতিশ্ৰুতি দিছিলে কিন্তু আজি ৫ বছৰত সেইটো মানে নহ'ল ইউপিপিএল দলত মানে যেনেকৈ কাম কৰিছিল ইউপিপিএলত থাকি পেলাই যোৱা যিটো BTC নিৰ্বাচন যোৱা যিটো MLA MP ইলেকশ্যনত মুখ্য ভূমিকা লৈ পেলাই যিবিলাকে ইউপিপিএলক জিতাৰ কাৰণে সহায় কৰিছে তো এখেতসকলে আজি ইউপিপিএল দলক বিয়া পাই পেলাই ইউপিপিএলৰ যিখিনি কথা দিয়া প্ৰতিশ্ৰুতি দিয়া সেইটো মানে নোহোৱাৰ কাৰণে প্ৰতিশ্ৰুতি নৰখাৰ কাৰণে আজি আমাৰ এই ৬জন মানে দাদা ভাইয়ে ইউপিপিএলৰ পৰা আমাৰ দলত যোগদান কৰিছে তো ময়ো ক'ব বিচাৰিছোঁ যে আজি আমি দেখিছোঁ যে BTC অঞ্চলত BPF দলৰ যেনেকৈ মানে উত্থান সেইটো সকলোৱে জানে আৰু গাঁৱে ভূঞে সকলোৰে মুখত আছে যে এইবাৰ BPF দলক আনিব লাগে আৰু BPF দলে জয়ী হ'ব এই কথাতে মানে আমাক শুনাই আছে আমি দেখিছোঁ সঁচা কথাটো সেইটোৱে ৫ বছৰ এখেতসকলে ইউপিপিএলে যি মানে ৫ বছৰত যিটো কৰিব লগা আছিলে যিটো উন্নয়ন কৰিব লাগিছিলে ৰাইজক যিটো প্ৰতিশ্ৰুতি দিছিলে ঘৰে ঘৰে চাকৰি দিয়া ৭৫,০০০ টকা দিয়া বিভিন্ন অনেক কথা দিছিলে প্ৰতিশ্ৰুতি দিছিলে কিন্তু আজি ৫ বছৰত সেইটো মানে নহ'ল এই গতিকে পাব্লিকে আজি যে ইউপিপিএল দলৰ যিটো চৰকাৰ এই চৰকাৰৰ প্ৰতি এখেতসকলে মানে যিটো মানে ভাল পোৱা সেইটো নাইকিয়া হৈ গৈছে আৰু ইয়াৰ কাৰণে আজি বহুত ইউপিপিএল দলৰ কৰ্মকৰ্তাসকলে যোগাযোগ কৰি আছে আৰু অকলে ৬জন নহয় বহুত চাইডৰ পৰা মানে এতিয়া যোগদানৰ কাৰণে আমাক যোগাযোগ কৰিছে আৰু এটা এইটো ভাল লক্ষণ যে হোৱা যিটো BTC নিৰ্বাচন যিটো ছেপ্টেম্বৰত হ'বলৈ গৈ আছে মই ভাবোঁ আমি ধুনীয়াকৈ BPF হিচাপে ভাল এটা মানে MCLA জিতাই পেলাই নাম্বাৰ লৈ পেলাই চৰকাৰ গঠন কৰাটো কাম তো সেইটো আমি নিশ্চিত কৰিব পাৰে ইউপিপিএল দলে কেনেকৈ এখেতসকলে ক্লেইম কৰিব পাৰে যোৱা ৫টা বছৰৰ আগত BTR যিটো ২০২০ত যিটো ইলেকশ্যন হৈছিলে কিমান পাইছে ১২জনহে পাইছে ১২জনতো চৰকাৰ গঠন কৰিব নোৱাৰে আৰু তেতিয়া এখেতসকলে যেনেকৈ কৈছে ঘৰে চাকৰি ঘৰে টকা পইচা দিম ঘৰ দিম চব দিম আমি চৰকাৰ অহাৰ পিছত আমি চব মানুহকে সহায় কৰিম এনেকুৱা ঢৌ আনিছিলে ইউপিপিএলে কিন্তু এতিয়া এখেতসকলে কি কৰিছে এই সময়তে ইমান ঢৌতে ১২টাহে পাইছে এতিয়াতে এখেতসকলৰ যিটো কাণ্ড কাৰখানা যিটো হৈছে এতিয়া কাৰ্যকলাপ এইটো কেনেকৈ এখেতসকলে আমাৰ বিচিব MCLA পাই পেলাই চৰকাৰ গঠন কৰিব এইটোতো দেখিলেই গম পায় হিচাপ কৰিলেও গম পায় এইবাৰ আমি বহুত বেছি আমি পাম ইউপিপিএলে আমি কৈছোঁ মানে এখেতসকলে চৰকাৰ গঠন কৰিব নোৱাৰে সেইটো কথা প্ৰমোদ বড়োই কওক তাৰ ওপৰত কোনোবাও কওক আমি ক'ব পাৰোঁ এইটো এখেতসকলৰ ৰাজনৈতিক মানে কিবা কি ভাষণ যাতে মানুহ এখেতসকলৰ কৰ্মকৰ্তাসকলে যাতে মন ভাঙি নাযায় ইয়াৰ কাৰণে কৈছে হিচাপ নিকাম যদি কৰে আগৰ ঢৌ এতিয়াৰ ঢৌ আগতো ১২টাহে পাইছে মই আকৌ ক'লোঁ আমি ১৭টা পাইছোঁ আৰু এতিয়া আমি বেছি পাম কাৰণ এখেতসকলক কাণ্ড কাৰখানা বা এখেতসকলক কাম কৰাবিলাকে মানে একেবাৰে যিখিনি কথা কৈছে একোৱে হোৱা নাই তো পাব্লিক অথপতি এবাৰ পিনে আহিব তাহলে কোনে বেছি পাব আমি বেছি পাম ই ক'লে প্ৰমোদ বড়ো ক'লে হ'ব নেকি এইটো মানে মিছা কথা কৈ থাকে